Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে চাগে মোৰো ভাল মই কালি ঘৰত আহিলোৱে ৰাতি আপোনালোকক কৈছিলো তো এতিয়া আছো এনে একদম বহুত বেছি গৰম পৰিছে আৰু এয়া মই নহৰু পিয়াজ বহলিয়াই ললো এতিয়া কি কৰি আছে নাজানো কিবা খাব কাৰণে বিচাৰি আছে তো বৰমা বহি আছে বাৰান্দাতে তাতে অলপ বহি থাকুংগে আৰু বহুত বেছি গৰম পৰিছে আৰু ভিতৰত থাকিলেও বহুত বেছি গৰম অশান্তিয়ে হৈছে মানে এসি থাকা মানুহবিলাকৰ কাৰণে ভাল হৈছে আৰু এসি লোৱা বেছি ভাল নহয় তথাপিও মানে এসি তলত থাকিলে মানে এটু গৰমত শান্তি পাব বাকি ফেনৰ তলত কাম নাই গৰম গৰম বতাহ আহে তামাম তো হেয়াই হেল্ল' গাইজ গুড মৰ্নিং আৰু আপোনালোকক মই এতিয়া আপোনালোকক দেখাম যে ৱাশ্বিং মেচিন কেনেদৰে ব্যৱহাৰ কৰোঁ আৰু আপোনালোকেও চাওক নাজানে যদি শিকি লওক ঠিক আছে বলক তো গাইজ এয়া কাপোৰবোৰ লৈ আছোঁ এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাম কেনেকৈনো ৱাশ্বিং মেচিন ব্যৱহাৰ কৰা হয় আপোনালোকক দেখাম কোনোবাই যদি নাজানে শিকি লওক এয়া ফাৰ্ষ্টতে এখন খুলি ল'ম তাৰপাছতে কাপোৰবোৰ এটা এটাকৈ দি দিম আৰু কেমেৰাটো ভালকৈ ধৰিব পৰা নাই কাৰণে আপোনালোকে হয়তো ভালকৈ দেখা নাই কিন্তু গোটেই কাপোৰখিনি দি ল'ব আৰু সৰহকৈ কাপোৰ দিব লাগে এইফালে মই সকলো কাপোৰ দি দিলোঁ আৰু ইয়াতে আপোনালোকে হেৰি কৰি দিব কাপোৰখিনি পুৰা সিধা কৰিহে দিব দেই তেতিয়া বেছি ভাল হয় তাৰপিছতে মই এতিয়া সাফ দিম আৰু এখন হাতে ধৰি বহুত বেছি কষ্ট হয় আৰু এয়া মই সাফ দি দিছোঁ ইয়া এতিয়া সাফখিনি দি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া মই ঢাকনখন মাৰি দিলোঁ আৰু মাৰি দিয়াৰ পিছতে এটো সুইচটো দি দিলোঁ দি দিয়াৰ পাছতে এয়া দেখিব পাইছে এটো পাৱাৰ লিখা আছে পাৱাৰটোত অন কৰি দিলোঁ আৰু পাৱাৰটো অন কৰাৰ পিছতে যদি পাতলা কাপোৰ হয় তেনেহলে আপুনি এক্সপ্ৰেছ ৱাছ দিব লাগিব তো এয়া মই এক্সপ্ৰেছ ৱাছ দিলোঁ আৰু যদি মানে ডাঠ কাপোৰ হয় বা কম্বল হয় এয়া হাৰ্ড ৱাছ দিব লাগে মই এতিয়া পাতলা কাপোৰ যে হেতু কাৰণে এক্সপ্ৰেছ ৱাছ দিলোঁ ঠিক আছে তাৰ পিছতে এতিয়া ষ্টাৰ্ট কৰি দিলোঁ তো এতিয়া মোৰ কাপোৰখিনি ধুনীয়াকৈ হৈ থাকিব আৰু অকণমান সময় ৰখি লোৱাৰ পাছতে ঘূৰিবলৈ ষ্টাৰ্ট কৰি দিব আৰু কাপোৰখিনি মানে পুৰা ঘূৰাই দিব তাৰপিছতে অলপ পানীও পৰিব চাই থাককচোন বাৰু আৰু এয়া লাহে লাহে ঘূৰিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু এয়া পুৰা একদম স্পীড ঘূৰি গ'ল এনেদৰে ঘূৰি ঘূৰি পানী পৰি যাব আৰু চাই থাকক তো এনেকৈ এইটো ৱাশ্বিং মেচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু বহুত জাতৰ আছে এইটো হৈছে অটোমেটিক হেতু কাৰণে এ অটোমেটিক হৈ যাব আৰু ঠিক আছে আৰু এয়া পানী পৰি গ'ল ফাইনেলি এতিয়া পানী পৰি পৰি একে ধুনীয়াকৈ ৱাশ্বিং মেচিনে কাপোৰখিনি মোৰ ধুই দিব তো এইখিনিয়ে আছিল ৱাশ্বিং মেচিন ব্যৱহাৰ কেনেকৈ কৰিব আপোনালোকে তো তাকে আজি দেখালোঁ তো আপোনালোকেও এনেদৰে ব্যৱহাৰ কৰিব এইটো অটোমেটিক ৱাশ্বিং মেচিন হয় তো হেতু কাৰণে দেখাই দিলোঁ কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকক দেখাই দিলোঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে ৱাশ্বিং মেচিন কাৰণ আজিকালি বহুতে ৱাশ্বিং মেচিন লৈছে ন ব্যৱহাৰ কৰিবলৈ তো নজনা সকলৰ কাৰণে আজি মই এটা ভিডিঅ' দিলোঁ আৰু আপোনালোকক শিকাই দিলোঁ যে কেনেকৈ ব্যৱহাৰ কৰিব তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যোনবোৰ মোৰ চেনেলত নতুনকৈ মোৰ ভিডিঅ' চাইছে প্ৰথমবাৰ তো তেখেতসকলকো কৈছোঁ মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ ঠিক আছে বাৰু আৰু জল্দি জল্দি 1K সাবস্ক্ৰাইবাৰ কৰি দিয়ক বাই বাই